নমস্কাৰ। কবিতাৰ শিৰোনাম জীৱন। কবি ডক্টৰ শশীকান্ত শইকীয়া। এবাৰ নহয় বহুবাৰ তুমি সুধিছিলা মোক জীৱন মানে কি? মইতো প্ৰতিবাৰেই সহজেই কৈছিলোঁ। জন্মৰ পিছত তুমি খুব কান্দিছিলা নহয়নে? মৃত্যুৰ পাছত তুমি হাঁহো বুলি হাঁহিব নোৱাৰা এবাৰো। এই হহা আৰু কন্দা আৰু হহাৰ মাজৰ সময়খিনিয়ে জীৱন। মই পিন্ধা গেঞ্জিটোৰ এদিন জীৱন আছিল। এদিন সি হাঁহিছিল, এদিন আনন্দ কৰিছিল। পুৱা গধূলি উজ্জ্বল মুখ, পুৱাই পিন্ধিছিলোঁ যিমান পাৰি সিমান পিন্ধিছিলোঁ তাক। তাৰ সতে সুখ দুখৰ কথাও পাতিছিলোঁ। আহাৰ মাহৰ বৰষুণৰ বোকাত জুৰুলি জুপুৰি তাৰ ভেকেটা গোন্ধটো নাপালে মোৰ চকুলৈ টোপনিয়েই নাহে। আজি তাৰ হেতা পৰা মুখ, বহাগ যে দুৱাৰ মুখত আজি